ইংলেণ্ডৰ বিৰুদ্ধে 7খন মেচৰ ঘৰুৱা টি-20 ইণ্টাৰনেশ্যনেল শৃংখলাত পাকিস্তানে 1-1ৰ ক্ষমতা স্থাপন কৰিছে। পাকিস্তানে 200 ৰানৰ লক্ষ্য অনুসৰণ কৰি অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজৱানে মিলি আলহী দলটোক 10 উইকেটত স্মৰণীয় পৰাস্ত কৰিছিল। এই ইনিংছৰ জৰিয়তে দুয়োজন লেহেমীয়া ষ্ট্ৰাইক ৰেটক লৈ হোৱা সমালোচনাই একাষৰ কৰি পেলালে। বাবৰে 9টা আউট 110 ৰান কৰাৰ বিপৰীতে ৰিজৱানে 9টা আউট 88 ৰান সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বাবৰ আজমৰ এয়া দ্বিতীয় শতক। ইংলেণ্ডৰ টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। 20 অভাৰত ইংৰাজৰ দলটোৱে 5টা উইকেটৰ বিনিময়ত 199 ৰান সংগ্ৰহ কৰে। বেন ডাকেটে 22টা বলত 83 ৰান কৰাৰ বিপৰীতে অধিনায়ক মঈন আলীয়ে 23টা বলত 55 ৰান কৰি আউট কৰে। এই দুজন দুআশীৰেও হেৰি ক্ৰক্সে 19টা বলত 31 ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ শ্বাহনৱাজ জাহানী আৰু হাৰিছ ৰফে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ উত্তৰত পাকিস্তানৰ অধিনায়ক আৰু ৰিজৱানে মিলি 19.3 অভাৰত লক্ষ্যত উপনীত হয়। বাবৰ আজমে টি-20 ক্ৰিকেটত এইখন খেলৰ সময়ত 8,000 ৰানৰ সীমা অতিক্ৰম কৰিছিল। ইয়াৰ বাহিৰেও বাবৰ আজম পাকিস্তানৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যিয়ে টি-20 ইণ্টাৰনেশ্যনেল 2টা শতক অৰ্জন কৰিছে। বাবৰক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়।